everyone. Hi everyone, welcome back to my YouTube channel. কি খবৰ সকলোৰে জানো সকলোৰে ভাল তো ৰমজান ষ্টাৰ্ট হৈ গ'ল তো ৰমজান ষ্টাৰ্ট চলি আছে তো ৰমজান মাহত ৰোজা ৰখা হয় তো দিনত তেনেকৈ একো কৰা ভাবিছোঁ এটা ব্লগ ৰমজানৰ ব্লগ এটা দিওঁ তো আমাৰ আপোনালোকে জানে মুছলমানসকলৰ ৰমজান মাহ পবিত্ৰ ৰমজান মাহ ষ্টাৰ্ট হৈ গ'ল তো দিনটোতো খোৱা লোৱা নহয়ে 4টা বজাৰ পৰা মানে ইফতাৰৰ তৈয়াৰী কি কৰা হয় কি কৰা নহয় সেইবোৰ আজি ভিডিঅ'ত দেখাম কি বনাম ইফতাৰত আৰু ৰাতিও কি খাওঁ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ভাল লাগিলে চেনেলটো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰা নাই যদি আৰু মোৰ শ্বৰ্ট ভিডিঅ'বোৰ চোৱা নাই যদি শ্বৰ্ট ভিডিঅ'বোৰ চাব তো আহক তাৰপিছত কি কৰোঁ দেখাই থাকিম তো ইফতাৰৰ কাৰণে ৰেডি হ'ব ওলাইছোঁ তো ইয়াত পিঁয়াজ কাটিছোঁ আদা ৰহুনো কাটিছোঁ আৰু ইফালে মাংস ওলাইছে তাৰপিছত চাউলটো ওলাইছে আৰু তৰকাৰীও বনাব ৰাতিৰ কাৰণে এইটো আলু এইবোৰ আদা ৰহুন পিচি আলু কাটিছোঁ ৰেডি মাংস আছে লগত তাৰপিছত ইয়াত মাংসটো চিটি প্ৰথমতে মাৰি লৈছে কাৰণ মটন মাংস ন তাৰপিছত চিকেন হ'লে কথা নাই এনে ডাইৰেক্ট কৰি লৈ কিন্তু এই চাউল তো তাৰ ওপৰত ইয়াত গুড়াও খুন্দাই থোৱা আছে পিঠা খাবৰ কাৰণে কিন্তু তাৰপিছত এতিয়া আকৌ ঘুগুনিও বনাব বুটৰ তাৰপিছত আকৌ ইয়াৰ মাংসখিনি মই চিটি মাৰা হৈছে এতিয়া চাউল দি তাৰপিছত অকণমান লাৰি দিছোঁ তাৰপিছত আকৌ এয়া আলু আদা ৰহুনবোৰ পিচিছোঁ মাংসও বনাব ৰাতিৰ কাৰণে পলাই হ'ব কিন্তু তৰকাৰী এখন বনাব এক্সট্ৰাকৈ তাৰপিছত ইয়াৰ মই আদা ৰহুনখিনি আকৌ নতুনকৈ খুন্দিব লাগিব খুন্দাত মই মোবাইলটো কাৰণ ষ্টেণ্ড নাই যিহেতু হাততে এখন হাতে নহয় তাৰপিছত ইয়াৰ বুটটো ভাজিছে ঘুগুনি নবনালে তাৰপিছত আকৌ পৌলা ৰেডিও হ'ল ইয়াৰ মছজিদতো লৈ যায় পৌলা আৰু কল সেইযোৰ এনেকৈ দি দিছোঁ তাৰপিছত বাতিত বুটটো দি দিওঁ ছাইডত ধুনীয়াকৈ ইয়াৰ মই অকণমান ঠাইটো ওলাই বাতিটোতো দিছোঁ তাৰপিছত ইয়াক লৈ যায় তাৰপিছত আমাৰ কাৰণেও খাবৰ কাৰণে ৰেডি কৰিম আৰু ইয়াৰ পৌলা হৈছে তো গাইজ তো পৌলা বনাইছে ইফতাৰত আৰু বুট ভাজিছে আৰু বাকী চাহ তাহ হ'ব তো গৰম ইমান নাই যিহেতু চবত বনোৱা হোৱা নাই আৰু ইফতাৰ বিফতাৰ কৰিলে অলপমান মানুহ বেছি হ'লে ভাল লাগে তো দুটা মানুহ ইফতাৰ কৰি কি বনাম কি নবনাম মানে ইমান এটা ভালেই নালাগে যিয়ে নহওক দেখাই যাম ইফতাৰত কি কেনেকৈ কৰোঁ তো বেলেগ কৰিব বাকী আছে টাইম আছে যিহেতু এতিয়াও আৰু 5:13 হৈছে তো দেখাইছোঁ তাৰপিছত আমাৰ কাৰণেও হৈছে খেজুৰ পৌলাও আৰু বুট ভাজি লৈছোঁ তাৰপিছত এতিয়া খাম আৰু আজানটো দিলে ৰখি আছোঁ তাৰপিছত চাহ বনাইছোঁ কিন্তু মই চাহ খোৱা নাই আৰু ইয়াৰ মাৰ কাৰণেও ইপিনে ৰেডি কৰিছোঁ আজান দিলে খেজুৰ খালোঁ তাৰপিছত পৌলাও খাম তাৰপিছত আজান দিলে আৰু ৰখি নাই আৰু টাইম পূৰা খাওঁ লাগি থাকে যিহেতু তাৰপিছত আকৌ ৰাতিও সেই মাংস বনাইছিলে আৰু পৌলাই লগত লৈছোঁ পৌলাই খাইছোঁ বেছিকৈ বনাইছিলে ভাত খাব হৈছে ন তাৰপিছত ইয়াৰ ৰাতি আৰু শুব টাইমেই হ'ল ইয়াৰ শুবৰ কাৰণে আহিলোঁ তো ভিডিঅ'টো লাইক কৰি দিবা কমেণ্ট কৰি দিবা আৰু শ্বেয়াৰো কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ব্লগ যিকোনো ব্লগ লাগে যদি কমেণ্ট কৰিবা ব্লগ তো